ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'লোঁ মই কলেজ। এইটো হৈছে আমাৰ জাগিৰোড কলেজৰ টাৱাৰটো। ইয়াতে ঘড়ী এটা আছে, টং টংকৈ বাজে আৰু ইয়াত ক্লাছৰুমত একো খোলাই নাই। ব'লক ভিডিঅ'টো আমি ঘৰৰ পৰা আৰম্ভ কৰোঁ। চাৰ্টটো পিন্ধি আছোঁ আৰু এতিয়া বাজিছে 9:10টা বজাৰ পৰা ক্লাছ আছে। মই চাৰ্টটো পিন্ধি ল'লোঁ আৰু চাইকেলখন লৈ ওলাই গৈছোঁ। স্কুটি নিনিওঁ কাৰণ লগৰজন আজি নাযায়, তো চাইকেল মাৰি মাৰি ধুনীয়াকৈ অকলে অকলে গান গাই গাই ভিডিঅ' বনাই গৈ আছোঁ। আৰু 3 কিলোমিটাৰ হয়, ধুনীয়াকৈ চাইকেল মাৰিলোঁ আৰু প্ৰেক্টিছো অলপ হৈ গ'ল, এক্সাৰচাইজ হৈ গ'ল। আৰু এতিয়া ফাইনেলি গাড়ী এখন পাই গ'লোঁ, গাড়ীত উঠিলোঁ আৰু গৈ আছোঁ। প্ৰায় আধা ঘণ্টা লাগিব আমি কলেজ পাওঁতে। আৰু এই হৈছে জাগিৰোডৰ টাটা কোম্পানী হয়, বিল্ডিং বনাইছে চাওক, 5-6 মান হৈ গ'ল ফাইনেলি। আৰু এই টাটা কোম্পানীত চাকৰি এটা পালেহে বহুত বেছি ভাল হ'ব। আৰু ফাইনেলি আমাৰ লাষ্ট ফ্লাইঅভাৰটো পাই গ'লোঁ আৰু ইয়াৰ কাষতে আছে এখন খুব ধুনীয়া পাহাৰ। এখন হৈছে জাগিৰোড কলেজৰ এটা চিনস্বৰূপ ধুনীয়া পাহাৰ। আৰু ফাইনেলি গাড়ীৰ পৰা নামিলোঁ আৰু আমাৰ মেইন গেট আহি পাই গ'লোঁ। ৱেলকাম টু জাগিৰোড কলেজ। আৰু এইটো হৈছে আমাৰ জাগিৰোড কলেজৰ গেট। আৰু ফাইনেলি এণ্টাৰ কৰি গ'লোঁ কলেজ আৰু এতিয়া সোমাই গৈছোঁ। আৰু এইটো হৈছে আমাৰ জাগিৰোড কলেজৰ টাৱাৰটো। ইয়াতে ঘড়ী এটা আছে, এইটো টং টংকৈ বাজে টাইমে 1 ঘণ্টাৰ পিছে পিছে। আৰু এইফালে ধুনীয়া গড় আৰু ফ্লাৱাৰ্ছ আছে ধুনীয়াকৈ। আৰু ইয়াতে লিখা আছে আই লাভ জাগিৰোড কলেজ। আৰু এইফালে নতুন নতুন বিল্ডিংছবোৰ আৰু বনাই আছে। আৰু ফাইনেলি পেচাব কৰি আহিলোঁ, গতিকে একেৰাহে 2টা ক্লাছ আছে, পেচাব কৰিব নোৱাৰিম। চ' ফাইনেলি আহি দেখিলোঁ যে কলেজৰ দৰ্জা খোলা নাই, অৰ্থাৎ কোনেও অহাই নাই। ফাইনেলি দেখিলোঁ দৰ্জা খুলিলে আৰু তলাটো মাৰা নাছিলে। ফাইনেলি ৰুমত এণ্টাৰ কৰিলোঁ আৰু কোনেও নাই গোটেই হলটোত। মই দৰ্জাকেইখন খুলিলোঁ, প্ৰথম দৰ্জাটো খুলিলোঁ, চকীদাৰৰ দৰে কাম কৰিছোঁ, ধুনীয়াকৈ দৰ্জা খিৰিকী খুলিলোঁ। প্ৰথম দৰ্জাটো খোলা হৈ গ'ল ফাইনেলি। আৰু অলপ ৱেইট কৰোঁ, এতিয়াও কোনো অহা নাই যিহেতু বহুত টাইম আছে। গতিকে মই আহিলেও প্ৰথমতে ইয়াতে অলপ পঢ়া শুনা কৰিম বুলি ইয়াতে আহি কেনে, পিছত আকৌ লেট হ'ব পাৰে। ফাইনেলি 2 নম্বৰ দৰ্জাখনো খুলি দিলোঁ আৰু এখন খোলাৰ পিছত ধুনীয়া পোহৰ আহি গ'ল আৰু লাইটকেইটা জ্বলাই দিছোঁ। আৰু সেয়া হৈছে আমাৰ টেবুল বেঞ্চ জাগিৰোড কলেজৰ। আৰু খুব ধুনীয়া, আজি 3টা ক্লাছ কৰিব চাগে, 2টা ক্লাছে আছে আৰু এটা 3টা ক্লাছ কৰিলে বহুত বেছি ভাল হ'ব। আৰু ফাইনেলি ক্লাছ কৰাৰ পিছত আহি গ'লোঁ ফ্ৰেণ্ডছ। ক্লাছততো মোবাইল ল'ব নোৱাৰি ন, তো আজিলৈ ইমানেই।